हेलो गाइस तो मैं এতিয়া উপস্থিত আছো উমৰাংচুত বহুত ধুনিয়া এখন ঠাই তো আপোনালোকে যদি ফুৰিব বিচাৰে তো আহিব পাৰে তো ইয়াৰ ভিউ পইণ্টটো চাওক মই এবাৰ ভাল ধৰণে ঘূৰি মেলি দেখাই দিছো আপোনালোকক বহুত ধুনিয়া দেখো ঠাই হয় তো কি কৰো চাই থাকক এফালে মোৰ লগত আহিছে এপিনে তৰুণ ছাৰ আছে এপিনে আমাৰ মেম কেগৰাকীমান আৰু এপিনে ইমৰান ছাৰ আৰু এনেকৈ কৰি আমি গোটেইখিনি আজি ফুৰিব কাৰণে আহিছো কাৰণ আমাৰ সেকেন্ড স্যাটাৰডে আৰু সানডে দুটা মিলাই মিলি আহিছো বন্ধ আছে স্কুল যেহেতু তো ইয়াৰ ভিউটো চাওক কি বঢ়িয়া ভিউ চাওক না আপোনালোকে আহক এনজয় কৰিবৰ কাৰণে এনেকুৱা দেখো প্লেছত কেতিয়াবা যদি মনৰ অশান্তি হয় এই মনৰ অশান্তিখিনি দূৰ কৰিবৰ কাৰণে আপোনালোকে ইয়ালৈ নিশ্চয় আহিব পাৰে ইয়াত চব ফটো ভিডিঅ' বনোৱাৰ মানুহবিলাক চব ব্যস্ত হৈছে এপিনে চাব পাৰে আপোনালোকে এপিনে চাওক সব মানুহ ফটো ভিডিঅ' বনোৱাৰ আৰু সৰুফালে মানুহ আছে বহুত মানুহ আছে अरे क्या प्लेस है ये मस्त प्लेस है देखो কি ধুনিয়া আৰু কি ধুনিয়া ঠাই ইয়াতকো ঠাই আৰু যদি কি লাগে অসমৰ এনেকুৱা দেখো ঠাই আছে চাওক ও তো আমাৰ পাৰ্টি এয়া तो हमार पार्टी है यार एक बार हाय बोलो सभी हाय हाउस द होस्ट तो आमी इतिया जेट स्कीट ड्राइवर मजा लम লগতে এখন স্পিড বোট আছে তাত উঠিম দেখিনে একেলগত তো চাই থাকক ভিডিওটো সম্পূৰ্ণকৈ करना है बस मून वॉक नहीं गिरेगी नहीं गिरोगी आप बना लो তো গা পা ধুই মেলি হ'ল এতিয়া ভাত খাবৰ কাৰণে আহিছোঁ তো ভাত অৰ্ডাৰ দি পেলাই ধুনীয়াকৈ বহি আছোঁ তো আমি এতিয়া ভাত খাবলৈ কাৰণে আহিলোঁ এতিয়া চিকেন থালি অৰ্ডাৰ দি এতিয়া বহি আছোঁ ভাত খাম ধুনীয়াকৈ